নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ আপোনাক যিহেতু অনুৰোধ কৰি আছিল গাহৰি ফাৰ্মলৈ আকৌ এবাৰ আহিব লাগে মই আজি আহিলোঁ এয়া দেখিছে এজনী মাক আৰু বৰ্তমান তেওঁ পোৱালি দিছে দুটা চাৰিটা ছটা সাতটা পোৱালি দিছে এজনীয়ে আৰু অলপ মাটিটো খানি দিলে যিহেতু এখিনি পাকা নাছিলে আৰু মাটিখিনি দিয়াৰ কাৰণে মাগি খান্দিলে আপোনাক ধ্যান ৰাখিব যাতে তলটো ঢালাই ৰাখে এইটো খুব জৰুৰী ঢালাই ৰাখাটো আৰু দানা মাকৈ দানা আৰু ধানৰ এইটো দি ৰাখিছে ৰাইজবান আৰু এইটো খাই পোৱালি দিছে 7টা আৰু ইয়াতে গাহৰি যথেষ্ট পৰিমাণে বৃদ্ধি পাই গ'ল সেইবাবে ইয়াতে পোৱালি বিক্ৰী কৰা হ'ব আৰু আপোনাক যদি লাগে আপোনাক নিব পাৰিব মই তেওঁৰ কন্টাক্ট নাম্বাৰ এড্ৰেছ ফুল ডিটেইলছ আপোনাক জনাই আছোঁ আৰু লগতে মই ডেছক্ৰিপশ্যনত আৰু কমেণ্টত আপোনাৰ তেওঁৰ নাম্বাৰ দি দিম আপোনাক যদি নিব বিচাৰে তেন্তে নিব পাৰিব আৰু পোৱালিবিলাক আপোনালোকৰ এইটো হেমচায়াৰ জাতৰ হয় আৰু এইটো থলুৱা জাতেই বাহিৰৰ পৰা আনা নহয় আমাৰ স্থানীয় জাতৰ লগত ক্ৰছ কৰা এইটো আৰু গ্ৰোথটো একে বেয়াও নহয় আৰু একেবাৰে ভালো নহয় ইয়ৰ্কশ্বায়াৰৰ নিচিনা এইটো মিডিয়াম জাতৰ আৰু ইয়াক যদি আপুনি ভালকৈ দানা পানী খুৱায় তেন্তে ই খুব ধুনীয়া গ্ৰোথ ল'ব আৰু ইয়াতে যথেষ্ট পৰিমাণে পোৱালি বৃদ্ধি পাই গ'ল তেওঁলোকৰ ফাৰ্মত আৰু দানাৰ অভাৱ হৈ গৈছে এতিয়া যিহেতু বহুত গাহৰি হৈ গ'ল আৰু আপোনাক দেখাম কিমান গাল গাহৰি হৈ গৈছে বৰ্তমানলৈকে আৰু ইয়াতে আছে অলপ পোৱালিবিলাক বাহিৰলৈ ওলাই গ'ল কিছু আৰু এটা কথা আপোনাক ধ্যান ৰাখিব ওপৰটো বনাওঁতে সদায় প্লাষ্টিক দিব পাৰে কিন্তু প্লাষ্টিকটো যিহেতু 1 বছৰৰ ওপৰত হৈ গ'ল সেইবাবে এই প্লাষ্টিকটো কিছুমান এৰি গৈছে আৰু আপোনাক ধ্যান ৰাখিব যেতিয়া বনাব আপোনাক হয় টিং দিব নহ'লে আপোনালোকে যিটো খেৰ পায় উলু খেৰ এই উলু খেৰটো দিব আৰু টিং দিলে অলপ ওখত দিবলৈ চেষ্টা কৰিব তাৰপিছত এইখিনি চাই লওক আৰু ইয়াতে যথেষ্ট পৰিমাণে পোৱালি দিছে এইজনীয়ে আৰু গোটেইখিনি তেওঁলোকৰ যিহেতু মেইনটেনেন্স অলপ অভাৱ হৈ গৈছে আৰু মেইনটেনেন্স ভালকৈ কৰিব পৰা নাই সেইবাবে পোৱালিবিলাক বাহিৰলৈ ওলাই ফুৰিছে আৰু ইয়াতে বেছি হৈ গ'ল বৰ্তমান আৰু ইয়াতো এটা আছে আৰু লগতে আপোনালোকে ফাৰ্ম কেনেকৈ বনাব লাগে কম খৰচত এইটো সুধি আছিল এনেকৈ আপোনালোকে কম খৰচত বনাব পাৰিব এনেকৈ যদি বনায় আপুনি এনেকৈ বাঁহেৰে বনালেও হ'ব আৰু তলটো খালি আপোনালোকে ঢালাই দিব লাগিব আৰু তলটো যদি ঢালাই নিদিয়ে তেন্তে হ'লে এনেকুৱাকৈ মাটিটো খান্দি থাকিব গাহৰিবিলাকে যিহেতু মাটি খানে খুব বেছিকৈ সেইবাবে খান্দি থাকিব আৰু বৰ্তমান এতিয়া দানা দিছে তেওঁলোকে দানা দিলে গোটেইখিনি গোট খাব আৰু আপোনাক দেখাম চাই থাকক ভিডিঅ'টো লগতে আমি কথা পাতি লওঁ ফাৰ্মখন আপুনি কম খৰচত কেনেকৈ বনাব পাৰিব কম খৰচত যদি আপুনি বনাম বুলি ভাবে তেন্তে আপুনি এনেকৈ বাঁহৰ দি বনাব পাৰিব আৰু কিছু মুকলিতো পালন কৰে কিন্তু মুকলিত পালন কৰিলে কিছুমান অসুবিধা হোৱা দেখা যায় সেইবাবে আপোনালোকে এনেকৈ গঁৰাল বনাই ল'ব আৰু ওপৰত আপোনালোকে যদি পাৰে টিং দিব আৰু যদি নোৱাৰে তেন্তে আপোনালোকে খেৰ দি বনাবলৈ যত্ন কৰিব ত্ৰিপাল দি বনালে কিছু অসুবিধা হয় বতাহ ধুমুহা আহিলে আৰু ত্ৰিপালটো ফাটি যায় আৰু পানী জমা হ'লে ত্ৰিপালটোবিলাক ফাটি যাব পাৰে আৰু তেওঁলোকে এতিয়া দানা দি আছে আৰু গোটেইখিনি উৎপাত লগাব আৰু যথেষ্ট পৰিমাণে গাহৰি বৃদ্ধি পাই গ'ল তেওঁৰ ফাৰ্মত আৰু সেইবাবে এইগাল দেখিছে আপোনালোকে পোৱালি কিমান গাল আছে আৰু ইয়াতে পোৱালি বিক্ৰী কৰা হ'ব আপোনালোকক যিমান লাগে আপোনাক নিব পাৰিব আৰু এড্ৰেছটো হৈছে আপোনাৰ 1 নং কাকি আৰু হোজাই ডিষ্ট্ৰিক্টৰ সেইখিনি টঙিয়া বুলি কয় টঙিয়া নামৰ গাঁও আৰু তেওঁৰ নাম ৰঞ্জিত সিংহা আৰু তেওঁৰ নাম্বাৰ মই ডেছক্ৰিপশ্যনত দি দিম আৰু কমেণ্টতো দি দিম আপোনাক নিব পাৰিব ইয়াতে দেখিছে পোৱালি আছে যথেষ্ট পৰিমাণে এইসোপা পোৱালি এগালো হৈ গ'ল আৰু মেইনটেনেন্স অভাৱ হৈছে তেওঁলোকৰ যিহেতু মানুহ কম বা তেনেকুৱা ফাৰ্মত মানুহ ৰখা নাই সেইবাবে পোৱালি বেচিব আৰু লগতে ডাঙৰ গাহৰিও বেচিব সেইবাবে আপোনাক যদি নিব বিচাৰে নিব পাৰিব আৰু আপোনাক যিহেতু মই কৈছিলোঁ অলপ জেগা মুকলিকৈ ৰাখিব লাগে ফাৰ্মৰ সন্মুখত এনেকৈ ৰাখিছে যিহেতু বৰষুণ পৰিছিল সেইবাবে আপোনাক দেখিছে গোটেইখন বোকা হৈ গ'ল আৰু লেতেৰা হৈ গ'ল সেইবাবে আপোনাক যেতিয়া ফাৰ্ম বনাব এটা কথা ধ্যান ৰাখিব যেতিয়া আপুনি ছাইডৰ জেগাবিলাক ৰাখিব বেছি এঢলীয়াকৈ ৰাখিব যাতে পানীটো পৰিলে বাগৰি যায় আৰু যেতিয়া আপুনি পানীটো জমা হৈ যাব ইয়াতে লেতেৰা হ'ব আৰু তেওঁলোকৰ এতিয়া বৰ্তমান লেতেৰা হৈছে অলপ আৰু তেওঁলোকক মই কৈছোঁ এইখিনি জেগা চাফ চিকুণ কৰা ভালকৈ আৰু তেওঁলোকৰ গাহৰিত লাগি থকা তেনেকুৱা মানুহ নাই যিহেতু বেলেগ কামত মানুহবিলাক জড়িত হৈ আছে সেইবাবে আপোনাক কৈছোঁ যদি আপুনি পালন কৰিব বিচাৰে তেন্তে আপুনি মাটিটো এঢলীয়াকৈ ৰাখিব যাতে পানীটো বাগৰি যায় আৰু দেখিছে কিমান সোপা গাহৰি হৈ গ'ল আপোনালোকে নিজে চাই লওক কিমান গাহৰি হৈ গ'ল আৰু যিহেতু এটা মানুহ বৰ্তমানলৈকে লাগি থকা দেখা নাই তেওঁলোকৰ মানুহ তেনেকুৱা নাই আৰু গাহৰিবিলাক সেইকাৰণে প্ৰায় বেচিব আৰু আপোনাক যদি নিব বিচাৰে তেন্তে নিব পাৰিব অলপ কমাই দিব মানে গোটেইখিনি বেছি নিদিয়ে অলপ কমাই দিব আৰু যিহেতু দানা দামো যথেষ্ট পৰিমাণে বেছি আৰু ইমানখিনি গাহৰিক আপোনাক খোৱাই বোৱাই ৰখাও কষ্ট আছে ইয়াত দেখিছে দানা খাই আছে আৰু দানা খাওঁতেও তেওঁলোকে যুদ্ধ লগাইছে আৰু কিছুমান গাহৰি খিনাই যোৱা দেখা পাইছোঁ মই তেওঁলোকক কৈছোঁ যে দানাটো যদি ভালকৈ নোখোৱায় তেন্তে বেমাৰ আজাৰ হ'ব পাৰে আৰু তেওঁলোকে কৈছে যেন গাহৰিটো অলপ কমাই দিব
সেইবাবে আপোনালোকে যদি নিব বিচাৰে তেন্তে নিব পাৰিব। আৰু এটা কথা আপোনালোকে ধ্যান ৰাখিব, গাহৰিৰ জাতটো আপোনালোকে ধ্যান ৰাখিব কি জাতৰ ল'ব। ইয়ৰ্কশ্বায়াৰৰ গ্ৰথটো বেছি ভাল আৰু হেম্পশ্বায়াৰৰ গ্ৰথটো অলপ কম মিডিয়াম হয় আৰু দানা পৰিমাণো অলপ কমকৈ খায় ইয়ৰ্কশ্বায়াৰতকৈ। আৰু ইয়ৰ্কশ্বায়াৰৰ যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেন্তে চাই ল'ব। সেই ভিডিঅ'টো আপোনালোকক মই সকলো তথ্য দি দিছোঁ গাহৰি পালনৰ বিষয়ে। আৰু তাৰপিছতে আপোনালোকে ঘৰৰ কথাটো মই পাতি লৈ এনেকৈও বনাই ল'ব পাৰে। তেওঁলোকে এনেকুৱা ফাৰ্ম বনাই লৈছে আৰু যথেষ্ট পৰিমাণে গাহৰি হৈ যোৱাৰ বাবে মেইনটেনেঞ্চ খৰচটো বাঢ়ি গৈছে তেওঁলোকৰ, কিন্তু যথেষ্ট পৰিমাণে লাভো আছে ইয়াত। তেওঁলোকৰ মই আগত কথা পাতিছিলোঁ, কিন্তু এতিয়াতো প্ৰায় 50ৰ ওপৰত পোৱালি আছে তেওঁলোকৰ। আৰু এই পোৱালিখিনি বেছিয়ে তেওঁলোকে যথেষ্ট পৰিমাণে আয় কৰিব আৰু অলপ গাহৰি তেওঁলোকে কমাই দিব। কমাই দিয়াৰ পিছত তেওঁলোকে আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব পোৱালিখিনি বেছি, আৰু লগতে 2-এজনী মাইকীও বেচিব। আৰু আপোনালোকে যদি নিব বিচাৰে অসমৰ যিকোনো জিলাৰ পৰা আপোনালোকে ইয়াৰ পৰা আহি নিজে লৈ যাব পাৰিব। আৰু ইয়াত দেখিছে আৰু পোৱালি কিমানখিনি আছে আপোনালোকে নিজে চাই লওক। এয়া পোৱালি কিছুমান ডাঙৰ হৈছে আৰু কিছুমান আপোনালোকে নিব পাৰিব আৰু অলপ দিন পিছতে তেওঁলোকৰ কণ্টেক্ট কৰি ল'ব। আৰু ঘৰটোৰ কথা মই ক'লোৱে, আপোনালোকৰ যদি পইচা বৰ্তমান অভাৱ হৈ আছে তেন্তে আপোনালোকে এনেকৈ বনাই লওক। এনেকৈ বাঁহেদি দিলেও হ'ব, যিহেতু তেওঁলোকে ৰাখিছেই পোৱালি ইয়াতে দেখিছে। খালি তলটো আপোনালোকে ঢালাই দিবলৈ যত্ন কৰিব। যদি ঢালাই নিদিয়ে তেন্তে আপোনালোকে মাটিসোপা এনেকৈ খান্দি পেলাব। আৰু পোৱালিবিলাক দেখিছে খেৰত এনেকৈ শুই আছে। মই কৈছোঁ আপোনালোকক তেওঁলোকৰ অলপ মেইনটেনেঞ্চ কম হৈছে, যিহেতু গাহৰিক আমি এনেকৈ ৰাখিলে নহ'ব, অলপ উন্নত মানেৰে ৰাখিব লাগিব। কিন্তু তেওঁলোকৰ এতিয়া বৰ্তমান মানুহ নাই, সেইবাবে এনেকুৱা হৈ আছে। আৰু অলপ গাহৰি তেওঁলোকে কমাই দিম বুলি জনাইছে। আৰু ইয়াত দেখিছে গাহৰি চাই লওঁ আকৌ এবাৰ পৰিৱেশটো। এইখিনি জেগা অলপ শুকানেই আছে, এইখিনি জেগা পানী জমা হোৱা নাই। এনেকুৱা জেগা হ'লে ইমান প্ৰব্লেম নাই, কিন্তু পানী জমা হৈ গ'লে আপোনাৰ লেতেৰা হ'ব পাৰে, আৰু লেতেৰা হৈ গ'লে বেমাৰ আজাৰ হ'ব পাৰে। সেইবাবে আপোনালোকক কৈছোঁ, যদি আপোনালোকে খুলিম বুলি ভাবি আছে তেন্তে আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট কথা, যাতে ওচৰে পাজৰে পানী জমা হ'ব নোৱাৰে। আৰু ড্ৰেইনেজ ছিষ্টেমটো ৰাখিব। তেওঁলোকে ড্ৰেইন ছিষ্টেমটো ৰাখিছে, কেনেকৈ ৰাখিছে ছাইডৰ পৰা দেখাই দিওঁ আপোনালোকক অকণমান। এইটো ছাইডেদি তেওঁলোকে পানী দি দিয়ে যেতিয়া, আৰু এইফালেদি গৈ তেওঁলোকৰ পথাৰলৈ যায় পানীটো। আৰু এই পানীটো যিহেতু বহুত সাৰুৱা দেখিছে, এইসোপা আপোনাৰ কিমান সাৰ হৈছে কাৰণে এইবাৰ গজিছে। আৰু সেইবাবে আপোনালোকক কৈছোঁ, যদি আপুনি কৰিব বিচাৰে এনেকৈ নলা খান্দি দিব। আৰু যদি আপুনি পুখুৰীৰ লগত কৰিব বিচাৰে তেন্তে এনেকৈ নলাটো পুখুৰীলৈকে দি দিলেও হ'ব। তেওঁলোকে খেতিৰ কাৰণে এইটো পানী লৈ যায়, যিহেতু ইয়াতে যথেষ্ট পৰিমাণে সাৰ আছে, সেইবাবে লৈ যায়। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা, মেইনটেনেঞ্চটো ধ্যান ৰাখিব। তেওঁলোকৰ মেইনটেনেঞ্চটো অলপ কম হৈছে। মই তেওঁলোকক কৈছোঁ যে মেইনটেনেঞ্চটো অলপ ভালকৈ কৰা, নহ'লে গাহৰি বেমাৰ আজাৰ হ'ব পাৰে। আৰু তেওঁলোকৰ যিহেতু মানুহৰ অভাৱ, বেলেগ কামত কিছুমান মানুহ নিয়োজিত হৈ আছে, তেনেকৈ গাহৰিৰ কাৰণে এক্সট্ৰা মানুহ ৰখা নাই। আপোনালোকে যদি কৰিব বিচাৰে তেন্তে নিজে এজন মানুহ ৰাখি ল'ব, বা আপুনি যদি নিজে কৰে নিজে কৰিব। কিন্তু বেছি মেইনটেনেঞ্চ যদি আপুনি ভালকৈ নকৰে, গাহৰি বেমাৰ আজাৰ হ'ব পাৰে। সেইটো কাৰণে আপোনালোকক কৈছোঁ। আৰু যিহেতু গা চা ধোৱা কথা আছে, আৰু মেডিচিনৰ কথা আছে, কিছুমান ভেকচিনৰ কথা আছে। ভেকচিনেশ্যনৰ কথা আমি আকৌ পাতিম, যেতিয়া ইয়াতে ভেকচিন মাৰিব পোৱালিবিলাকক, তেতিয়া আমি আকৌ আহিম ভেকচিনৰ কথা পাতিবলৈ। আৰু তেওঁলোকে বেলেগ কাম কৰি আছে, আপোনালোকে দেখিছেই। আৰু সেইবাবে গাহৰিৰ লগত লাগি থকা তেনেকুৱা মানুহ নাই, আৰু পোৱালি যথেষ্ট পৰিমাণে বাঢ়ি গ'ল। আৰু ইমান লোকচানো যিহেতু ইয়াত হৈ থাকে নাই, মই তেওঁলোকক কৈছোঁ যে ইয়াতে লোকচান নাই, তোমালোকে অলপ নিয়োজিত হোৱা, অলপ সময় দিয়া। কিন্তু তেওঁলোকৰ বেলেগ কামত অলপ লাগি আছে যিহেতু, সেইবাবে পোৱালি বেচিব গোটেইখিনি। আৰু আপোনালোকে যদি নিব বিচাৰে নিব পাৰিব। নেক্সট তেওঁলোকে মাইকী কেইজনীমান ৰাখিব, ডাঙৰ মাইকী, আৰু তাৰ পৰা আকৌ তেওঁলোকে পোৱালি উলিয়াব। বৰ্তমান তেওঁ প্ৰায় গোটেই পোৱালিবিলাকে বেচিম বুলি মোক জনাইছে, আৰু আপোনালোকে নিব পাৰিব যদি নিব বিচাৰে। চাই লওঁ আকৌ এবাৰ। আৰু মই অহাকালিলৈ আপোনালোকক ভোট জলকীয়াৰ বিষয়ে কথা পাতিম। ভোট জলকীয়া ভিডিঅ' এটা মই বনাম, আৰু আপোনালোকক জনাম কেনেকৈ কৰিলে লাভালাভ অধিক হয়, বা কেনেকৈ মই কৰিছোঁ আপোনালোকক জনাম। আৰু আপোনালোকে যদি যিকোনো কথা জানিব বিচাৰে তেন্তে কল কৰিব, আৰু আমি যিমান পাৰোঁ আপোনাক সহায় কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। আৰু আপোনালোকে যদি পোৱালি নিব বিচাৰে তেন্তে নিব পাৰিব। আৰু আপোনালোকৰ মই ভিডিঅ' বনাই আছোঁ, যাতে আমি সকলো নিয়োজিত হ'ব পাৰোঁ কামত, যিসকল নিবনুৱা আছে। লগতে আমি গাহৰি এটা খুব লাভজনক ব্যৱসায়, ইয়াতে কোনো কাৰণৰ লোকচান নহয়। খালি আপুনি ভেকচিনেশ্যন, আহাৰ আৰু জাতটো ধ্যান ৰাখিব। আপুনি যদি ইয়ৰ্কশ্বায়াৰ পালন কৰিব বিচাৰে, হেম্পশ্বায়াৰ, আৰু অসমৰ প্ৰতিখন জিলাতে প্ৰায় উপলব্ধ গাহৰি পোৱালি, আৰু আপুনি তাৰ পৰা নি হ'লেও আপুনি কমকৈ হ'লেও কৰিব পাৰে। আৰু প্ৰথমে যদি আপুনি 5টামান গাহৰি পালন কৰিম বুলি ভাবে তেন্তে 1 পৰা 1.5 লাখ মান টকা খৰচ হ'ব প্ৰথম অৱস্থাত, আৰু আপুনি প্ৰায় 6 মাহমান গাহৰিখিনি ৰাখিব পাৰিব। নেক্সট আপোনাৰ 6 মাহতে পোৱালি দিয়া ষ্টাৰ্ট হৈ
যায় সেইবাবে আপোনালোকে যথেষ্ট পৰিমাণে ইয়াত লাভালাভ আছে আৰু আপোনালোক আগুৱাই আহক আমি যিমান পাৰোঁ আপোনাক সহায় কৰিম ভেকচিনেশ্যনৰ কথা মই আগতে পাতি থৈছোঁ ভিডিঅ'টোত আপোনালোকে যদি চোৱা নাই চাই ল'ব আৰু আগলৈকো মোৰ ভিডিঅ'বিলাক চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব যাতে আগলৈকো মোৰ ভিডিঅ'বিলাক চাই থাকিবলৈ পায় আৰু যিসকলে মোক শুভাকাংক্ষী কমেণ্ট কৰে খুব ধুনীয়া তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ আপোনালোক কমেণ্টৰ বাবে মই ভিডিঅ' বনাই আছোঁ আৰু আগলৈকো বনাই যাম যিহেতু আপোনালোকে ছাপোৰ্ট কৰি আছে মই আপোনালোকক কেতিয়াও এৰি নিদিওঁ বা মই কেতিয়াও চেনেলটো এৰি নিদিওঁ আৰু আপোনালোকক যিমান পাৰোঁ সহায় কৰি যাম ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আজিলৈ ইমানেই নেক্সট আমি আকৌ কথা পাতিম ফাৰ্মিঙৰ ক্ষেত্ৰত বিজনেছৰ ক্ষেত্ৰত সকলো কথা পাতি যাম চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব ধন্যবাদ